দা এনেকুৱা ভাল নে খবৰ খাতি? ভাল মানে একেবাৰে মন চন বেয়া লগতে ঢুকাৰ কাৰণে এক্সিডেণ্ট হৈ গ'ল লগৰ এটা যে সেইটো কাৰণে মই ষ্টেটাছ লগাইছিলোঁ ষ্টৰি তেনেকৈ ল'ব জানে অলপ লাজ কৰে ভিডিঅ'ত ওলাবৰ কাৰণে অকণমান লাজ কৰে। হাই হেল্ল' নমস্কাৰ গাইজ, চাই থাকক আৰু চাই থাকিব জিকে বৰুৱা আছাম ব্লগ। আজি কলৈ যাব ওলাইছোঁ নিশ্চয় গম পাব। এইফালে আহি আছে মানে আমাৰ পৱন ডাঙৰীয়া আৰু এইয়া আমাৰ বিনীতা, এইজনী মধু। এতিয়া মানে ওলাই আছোঁ চিলাপথাৰ যাবলৈ। দাক লগ কৰিবলৈ ওলাই আছোঁ আৰু এইপিনে আহি গ'ল পৱন আৰু দুইজনে আমি যাম মানে গৈ এতিয়া আজি অলপ কামো আছিলে মানে বেলেগো কাম আছে তাৰ সেইটো চাঞ্চতে মানে তাক আজি লগ কৰিম বুলি এয়া ওলাইছোঁ আৰু চাই থাকিব আপোনালোকে শেষলৈ। তো গৈ থাকোঁ বলক। বেংকত সোমাই আৰু এইপিনে আহি আছোঁ ওলাই কিনে বৰ্তমান গাৰ্ডেনৰ ঘৰ আহি আছোঁ। হাই গাইজ, ফাইনেলি দুলাজা ঘৰ পাই গ'লোঁ আৰু এতিয়া সোমাই যাওঁ ভিতৰলৈ। কি কৰিছেনো চাওঁ। দা এনেকুৱা ভাল নে খবৰ খাতি? ভাল মানে একেবাৰে মন চন বেয়া লগতে ঢুকাৰ কাৰণে ডাঙৰ ঘটনা এক্সিডেণ্ট হৈ গ'ল লগৰ এটা যে সেইটো কাৰণে মই ষ্টেটাছ লগাইছিলোঁ ষ্টৰি মানুহ নাই পিঠা খুন্দিব গৈছে। চ' গাইজ, তুলাজ দা এতিয়া বৰ্তমান মন কাণবোৰ বেয়া আৰু ইমান ভালকে ক'বলৈ বিচৰা নাই কেলেকি অলপ লাজ কৰে নেকি লগৰ জনে অলপ লাজ কৰে ভিডিঅ'ত ওলাবৰ কাৰণে অকণমান লাজ কৰে আৰু ভালকে ইমান কথা বতৰাও পাতিবলৈ ইচ্ছা কৰা নাই কিয়নো লগৰজন ঢুকোৱাৰ কাৰণে। আৰু সেইদিনাখনি মানে ওলাই যাম কৈছে কেতিয়াবা মানে হয় বিহুত মানে যাম কৈছে এবাৰ, তেতিয়া ভালকৈ চাব। আৰু আজি যিহেতু কলিজাও নাই, সেয়া পখিলা বেটি আছে যদি খেলি আছে আৰু সেয়াই আজি বিটিয়াটো ইমানতে সামৰণি মাৰিবলগীয়া আছে মানে ইয়াত আৰু পলক আৰু গৈ আছোঁ এতিয়া ঘূৰি ঘৰলৈ। দুলৰাজা যি খাৰ কথা ক'লে শুনি কিনে বৰ মনত দুখ লাগিলে, সেইবাবে মই ইমান ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু ভিডিঅ' বনাবলৈ যদি জোৰ কৰি কিনে মই ভিডিঅ' বনাওঁ তেতিয়া দুলৰাজা যিমান যি ক'লেও বেয়া পাব ন, যিহেতু তাৰ এজন লগৰীয়া যেতিয়া এনেকুৱা হৈছে সেইবাবে মই ইমান ভালকৈ ভিডিঅ' বনাব নিবিচাৰিলোঁ। আৰু যিটো ভিডিঅ' বনাইছোঁ সেইখিনিকে মই আজি লৈ কিনে ভিডিঅ'ত মানে আপলোড কৰিব বিচাৰিছোঁ আৰু যাতে মই দুলৰাজাৰ ঘৰত গৈছোঁ বুলি। হাই গাইজ, ফাইনেলি ঘৰ পাই গ'লোঁ। আৰু ক'ত গৈছিলা? এনাই ঘৰত গৈছিলা? দুলৰাজাৰ ঘৰত গৈছিলোঁ যদিও কথা বতৰাবোৰ ভালকৈ পাতিবলৈ নোৱাৰিলোঁ। সেয়া দেখিলে চাগে আৰু আহিব কেইদিনমানৰ পিছত দুলৰাজা নিজে আহি মানে যিহেতু মানে আমাৰ ফ্ৰেণ্ড মানে বৰ ডাঙৰ ফ্ৰেণ্ড, সেয়া আহিব, আহি ইয়াত ঘূৰি পাকি যাব, খাই বৈ মানে ফুৰি চাকি কিনে ধুনীয়াকৈ যাব। সেয়া এদিন নিশ্চয় দেখিবলৈ পাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু সেইটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভালকৈ থাকক, সুখত থাকক, হাঁহি থাকক আৰু ভোগালী বিহু উদযাপন কৰক, ভোগ কৰক। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।